Hey guys, welcome back to my YouTube channel. নমস্কাৰ মই নেহা স্বাগতম জনাইছো সকলোকে মোৰ YouTube channel Talks with Neha লৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত জনপ্ৰিয় অসমীয়া গল্প বকুল ফুলৰ দৰে। ইয়াৰে প্ৰথমটি খণ্ড আপোনালোকে হয়তো শুনিলে সকলোৱে আৰু বহুত মৰম থাকিল তেওঁলোকলৈ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ইয়াৰে দ্বিতীয়টি খণ্ড, অৰ্থাৎ মই পাঠ কৰিম আৰু আপোনালোকে আগৰ দৰে শুনিব। আৰু যদি আপোনালোকে মোৰ কণ্ঠত প্ৰতিটো খণ্ড শুনি ভাল পায় তেন্তে ভৰপূৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেন গাইজ বলক। অসীমৰ অকণো টোপনি অহা নাই। সি বৰ অস্থিৰ অনুভৱ কৰিছে। বেৰৰ জলঙাৰে সৰকি অহা জোনাকৰ ইকৰা বেৰখনত সিঁচৰিত হৈ পৰিছে। বেৰৰ ফুটাৰে সি আকাশখন দেখিছে। তৰাৰে ভৰি পৰিছে আকাশখন। তথাপি তাৰ অকণো ভাল নালাগিল। ঘৰৰ ভিতৰত অ'ত ত'ত পৰি থকা জোনাকীখিনি লৈও তাৰ মাৰা উপজা নাই। বেৰৰ ফুটাৰে দেখা তৰা ভৰা আকাশ আৰু ভঙা বেৰৰ মাজেৰে সৰকি অহা জোনাকত তাৰ কোনো সৌন্দৰ্য নাথাকে। জোনাকৰ টুকুৰাবোৰ যেন কুণ্ঠ ৰোগীৰ গলিত ঘাঁ। এই চিন্তা মনলৈ অহাত সি চক খাই উঠে। সি কিজানি মানসিকভাৱে অসুস্থ হৈ পৰিছে। আজি কেইবাদিন ধৰি একেখিনি কথাকে সি বাৰে বাৰে ভাবিছে গুণিছে। সি সিদ্ধান্ত ল'বই পৰা নাই। তাৰ সৈতে একেখন খাটত শুই থকা বাপেকৰ মুখখনলৈ এবাৰ চালে। ওচৰৰ খাটখনত শুই থকা মাক আৰু ভনীয়েকৰলৈও এবাৰ চালে। জোনাকৰ পোহৰত মাক আৰু ভনীয়েকৰ শুকান মুখ দুখন জিলিকি উঠিছে। মাক আৰু ভনীয়েকৰ সেটা মুখ দুখন দেখি সি এক ধৰণৰ দুখ অনুভৱ কৰিলে। বাপেকলৈ তাৰ দুখ কৰিবলৈ লগীয়া একো কথাই নাই। সি তেওঁলৈ দুখ কৰিবনে খং কৰিব ঠিক ধৰিব নোৱাৰে। মাক আৰু ভনীয়েকৰ প্ৰতি তাৰ অনুভূতিখিনি সহজ আৰু স্পষ্ট, কিন্তু বাপেকৰ প্ৰতি তাৰ অনুভূতিখিনি তেনে নহয়। সেইবাবে বাপেকৰ মুখামুখি হ'ব লগা হ'লেও এক ধৰণৰ অস্বস্তিৰ খাটৰ পৰা লাহেকৈ নামি আহিল অসীম। দৰজাৰ ডাং খুলি বাহিৰলৈ ওলাই আহিল। কাঠিখনতে বহি ল'লেহি। গোহালিৰ গৰুৰ ডিঙিত ঘণ্টাটো টং টংকৈ দুবাৰমান বাজি উঠিল। মাজে মাজে ক'ৰবাৰ পৰা ফেঁচাৰ চিঞৰ ভাহি আহিছে। টুপ টুপকৈ নিয়ৰ সৰিছে। কুঁৱলীৰ ডাঠ আৱৰণ এখনে ঢাকি ধৰিছে চৌপাশ। ঠাণ্ডাত ঠক ঠককৈ কঁপিছে সি। কাঠিৰ পৰা নামি অসীম আহিল। গোহালিতে মাকে ভাত ৰান্ধিবলৈ থোৱা খৰি এবোজা আনি সি কাঠিলৈ লৈ আনিল। তাৰ পিছত ঘৰৰ ভিতৰৰ পৰা টিপ চাকিটো আনি জুই একুৰা ধৰিবলৈ চেষ্টা কৰিলে। কিছু সময়ৰ পিছত জুইকুৰা ভালকৈ জ্বলি উঠিল। গোটেই কথাখিনি সি এবাৰ ভালকৈ জুকিয়াই ল'বলৈ চেষ্টা কৰিলে। 10ম শ্ৰেণীত নামভৰ্তিকে ধৰি কিতাপ কাগজৰ নামত খৰচৰ বাবে তাৰ বেছ কিছু টকাৰ দৰকাৰ হ'ব। তদুপৰি কেইমাহমানৰ পিছত মেট্ৰিকৰ ফৰ্ম ফিল-আপৰ বাবে আকৌ এসোপা টকাৰ দৰকাৰ। আৰু কিবাকৈ মেট্ৰিকটো পাছ কৰিব পাৰিলেও কলেজত পঢ়াৰ কথা সি ভাবিবই নোৱাৰে। ভনীয়েক আজলি এইবাৰ 7ম শ্ৰেণীলৈ উঠিছে। 8মমান শ্ৰেণীলৈ কিতাপখিনি বাৰু চৰকাৰেই যোগান ধৰিব। ছোৱালীৰ বাবে নামভৰ্তিৰ মাচুলো সম্পূৰ্ণ ৰেহায়ে পায়, কিন্তু 2 বছৰৰ পিছৰ পৰা তাইৰো কিতাপ কাগজৰ খৰচৰ কথা আহি পৰিব। মাজে মাজে হাজিৰা কৰি অলপ টকা পায়, কিন্তু সেইখিনিও বাপেককে লাগে। এই মুহূৰ্তত বাপেকৰ কথা ভাবি সি মনটো বেছি বেয়া কৰিব নোখুজিলে। মাকলৈ তাৰ খুব বেছি বেয়া লাগে। মাকজনী দিনে দিনে বেমাৰী হৈ যাব ধৰিছে। দিনটোত ঘৰৰ জঞ্জাল মৰাৰ উপৰিও ওচৰৰ 3 ঘৰমানত ঘৰৰ কাম কৰিবলৈ ওলাই যায়। বিনিময়ত চাউল অকণমান বা আলু দুটামান পায়। এইবোৰৰ উপৰিও গৰুজনীকো চাব লাগে মাকে। সি পঢ়া শুনা কৰে বাবে সিও যেন মাকৰ ওপৰত বোজাৰ দৰে হৈ পৰিছে। কথাবোৰ ভাবোতে ভাবোতে তাৰ মূৰটো গধুৰ লাগিল। কথাবোৰ আৰু বেছি ভাবি নাথাকি সি সিদ্ধান্তৰ ফালে আগবাঢ়িল। সি ঠিক কৰিলে সি আৰু স্কুললৈ নাযায়। পঢ়া শুনা ইমানতে সামৰিব। এনেও তাৰ পঢ়া শুনা বেয়াই হৈছিলগৈ। এইটো গতিত গৈ থাকিলে সি মেট্ৰিক মুঠেও পাছ কৰিব নোৱাৰে। স্কুললৈ যোৱা বাদ দিলে মাকক সকাহ দিবলৈ তাৰ ভাতলৈ বহুত সময় আহি পৰিব। কথাটো ভাবি তাৰ মনটো অলপ ভাল লাগি গ'ল। তদুপৰি আজি ইমান দিনে একেখিনি কথাকে ভাবোতে ভাবোতে তাৰ গা মন বেয়া হৈ গৈছিল। এতিয়া সিদ্ধান্তটো লোৱাৰ পিছত তাৰ আকৌ মনটো পাতল লাগি গৈছে। এতিয়া কথা হ'ল ঘৰত সিদ্ধান্তটো জনাব লাগিব। বাপেকৰ কোনো সমস্যা নহয়। এনেও সি কি শ্ৰেণীত পঢ়ে বাপেকে সেই কথা নাজানে। সমস্যা হ'ব মাকলৈ। মাকে খুব আঘাত পাব, কান্দিব। অৱশ্যে এইবোৰ কন্দা কটাত দুখ খুব বেছি 2-3 দিন চলিব। এতিয়াতো ঘৰখন চলাবলৈ মাকে প্ৰতিদিন কান্দিবই লাগে।
হ'ব, সি মাককো বুজাব। অসীমে অনুভৱ কৰিলে তাৰ ঠাণ্ডা লাগিছে। জুইকুৰালৈ লক্ষ্য কৰিলে সি। জুইকুৰা নুমাই গৈছে। সি দেখি আছে জুইকুৰা, অথচ কেতিয়া যে নুমাই গ'ল তাৰ খেয়ালেই নাই। এতিয়া ধোৱাই আছে। ধোঁৱাবোৰ তাৰ নাকে মুখে লাগিছে। চকুপানী ওলাই গৈছে তাৰ। বহাৰ পৰা সি উঠিল। তোৰ কি হৈছে? মোক কবি অসীম। সি উচপ খাই উঠিলে। সি দেখিলে দুৱাৰ গৰিয়াত থিয় হৈ একেথিৰে তাৰ ফালে চাই আছে মাকে। একেটা কথা তাক সিদিনা নিৰ্মলেও সুধিছিল, তাৰ কি হৈছে। দেন গাইজ, অসীমেও অৱশেষত স্কুল এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। দেন গাইজ, আপোনালোকৰ লাইফতো যদি এনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, সেই সমস্যাৰ কথা ভাবি নাথাকি জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰক। দেন এতিয়া মই বিদায় লৈছোঁ আৰু ইয়াৰ দ্বিতীয়টি খণ্ডলৈ মই পুনৰ আপোনালোকৰ কাষ চাপিমহি। অসীমৰ বা কি হয়, সি বা কি কৰে, তেওঁৰ মাকে বা কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া জানিবলৈ আমাৰ দ্বিতীয়টি খণ্ডটিলৈ আপোনালোকে অপেক্ষা কৰক।